নমস্কাৰ বন্ধুসকল, আজি এটা আমি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হৈছে স্প্লেণ্ডাৰ চকেট জাম্পাৰ ফিটিং কিদৰে কৰে আপোনালোকক আমি এইখিনি দেখাই আগবাঢ়িছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইখন দেখিছে হিৰো ছুপাৰ স্প্লেণ্ডাৰ। গতিকে এইখন আমি ইয়াৰ ৰেচাৰ সলাবলৈ দিছে আৰু চকেট জাম্পাৰ হৈছে তেনেকৈ ইয়াৰ ছাৰ্ভিচিং দিছে। আমি তাৰ ভিতৰতে আপোনালোকক দেখাবলৈ লৈছোঁ চকেট জাম্পাৰ হৈছে কিদৰে ফিটিং কৰিব লাগে। এইকেইটা আমি অইল আনি ল'লোঁ। এইকেইটা আপোনাৰ জেনুইন অইল বাকী আমি এইখিনি ধুনীয়াকৈ ৱাছ কৰি ল'লোঁ। এতিয়া আমি ধুনীয়াকৈ ফিটিং হৈ যাম। বন্ধুসকল, আমি যেতিয়া অইল চিল লগাওঁ তেতিয়া আমি ধুনীয়াকৈ এই বস্তুটো ক্লিনকৈ পূৰা ধুনীয়াকৈ ক্লিন কৰি ল'ব লাগে। ৱাছ কৰি ধুনীয়াকৈ আৰু চফা কাপোৰ লৈ ধুনীয়াকৈ মচি বস্তুটো ধুনীয়াকৈ ফিটিং কৰিব লাগে। তেতিয়া কি হয়, আমাৰ অইল চিলটো দুদিনমান লাষ্টিং হয়। এই বস্তুটো যেতিয়া আপুনি চাফ চিকুণ কৰি লওক। লগাওঁতে ফিটিং কৰোঁতে ফিটিং কৰিব লাগে। ইয়াত ধুনীয়াকৈ আপোনাৰ অলপ অইল সানি ল'ব লাগে। তেতিয়া অইল চিলটো সহজতে বহি যায়। ইয়াত ৱাছাৰ সোমাই আছে, সেইটো নলিয়া লোৱা নাই কাৰণ এতিয়া আমি অইল চিল